দৃষ্টিশক্তিহীন শিল্পী দিলীপ বৰুৱাৰ ১৬টি ভিন্ন ভাষাৰ সম্বলিত গীতৰ শৰাইৰ সৈতে আমাৰ সাংবাদিক। এইখন পৃথিৱীত জীয়াই আছে বহুতো মানুহ, ইয়াৰ মাজতো লুকুৱাই আছে এখন শিল্পীৰ পৃথিৱী। আহ আহ ওলায়া সজাগ জনতা, আহ আহ ওলায়া পোহৰানতা, ৰামৰে দেখতে থকা ৰাৱণ বধোতে, যায় যদি যায় জীৱনটো যাওঁ। মানুহৰ বুকুৰ মাজত লুকাই থকা সাধনাকে জীৱন্ত ৰূপ দিব পাৰিছে কেৱল শিল্পীসকলেহে। আজি আমি শ্ৰোতা সমাজলৈ আগবঢ়াই নিব বিচাৰিছো এগৰাকী বুদ্ধিমতা প্ৰতিভাসম্পন্ন দৃষ্টিহীন শিল্পী। এইগৰাকী শিল্পীয়ে ১৬টাকৈ অধিক ভাষাৰ গীত গাই সংগীতৰ সমাজখনত এক খলকনিৰ সৃষ্টি কৰিছে। কোন এই শিল্পীগৰাকী জানিবৰ মন নাযায়নে? এই নিভাঁজ শিল্পীগৰাকী হৈছে দৰং জিলাৰ কৈকাৰা গাঁৱৰ নিবাসী তথা জৱাহৰ নৱোদয় বিদ্যালয়ৰ সংগীতৰ শিক্ষক দিলীপ বৰুৱা। আচলতে প্ৰথমতে মই জন্মগতভাৱে দৃষ্টিহীন আৰু তেনেকৈ মোৰ ঘৰ দৰং জিলাৰ অন্তৰ্গত কৈকৰা গাঁৱত। এখেতে নাগালেণ্ড জৱাহৰ নৱোদয় বিদ্যালয়ত ৯ বছৰ সংগীতৰ শিক্ষক হিচাপে সুনাম অৰ্জন কৰিছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত ৮ বছৰ বয়সত অকণিৰ মেল অনুষ্ঠানত এগৰাকী শিশু শিল্পী আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ উপৰিও গুৱাহাটী দূৰদৰ্শনৰো এগৰাকী কুখ্যাতি শিল্পী আছিল। আহকচোন তেখেতৰ গীত মাত আৰু কথাৰ মাজেৰে গীতৰ শৰাই একেলগে উপভোগ কৰোঁ। অকণি মেলত আমাক যেতিয়া গুৱাহাটী দৃষ্টিহীন বিদ্যালয়ত পঢ়ি থাকোঁ সেই সময়ত আমাক অকণি মেলৰ কাৰণে আমন্ত্ৰণ জনোৱা হয় আৰু সেই অকণি মেললৈ গৈছিলোঁ। অকণি মেলত তেতিয়া একেবাৰে সৰু আছিলোঁ। আমি ৰেকৰ্ডিং য'ত হয় মাইক্ৰফোন, সেই মাইক্ৰফোনত গাব লাগে, ভিতৰৰ পৰা ৰেকৰ্ডিং কৰে। এই মাইক্ৰফোনটো লগ পাবলৈ দিগদাৰ হয়। তেতিয়া তলত কিবা টুল জাতীয় এখন দি দিছিলে, তাৰে ওপৰত মই থিয় হৈ গীত গাবলগীয়া হৈছিল সেই সময়ত। আৰু সেই সময়ত গাইছিলোঁ মই আমি অকণি ফুল পাৰিজাত, লভিলো জনম এই ধুনীয়া ধৰাত। আমি অকণি ফুল পাৰিজাত, লভিলো জনম এই ধুনীয়া ধৰাত। এই ধুনীয়া ধৰা সেউজীয়া, এই ধুনীয়া ধৰা সেউজীয়া, ডাঙৰ হ'ম এদিন, সমাজলে আনিম প্ৰগতি শান্তি আৰু কতনো কি। আমি অকণি ফুল পাৰিজাত, লভিলো জনম এই ধুনীয়া ধৰা। আজি মনত নাই কাৰণ এইটো বহু বছৰ আগৰ কথা। তাৰপিছত মই অল ইণ্ডিয়া ৰেডিঅ'ত অনাতাঁৰ শিল্পী হিচাপে মই স্বীকৃতি পাওঁ 1997 চনত। তেতিয়া মই নিয়মীয়া আধুনিক গীতৰ কণ্ঠশিল্পী হিচাপে মই স্বীকৃতি লাভ কৰোঁ অনাতাঁৰ আৰু দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে। বিমোৰ তোমৰ নিশাতি যেন মৌনতাৰ, সূতাৰে বোৱা এখনি নীলা চাদৰ, এখনি নীলা চাদৰ, তাৰেতি মিঠা ভাজত নিঃস্বাক্ষৰে আৰু জিয়া জিয়া আদৰ, এখনি নীলা চাদৰ। বিমোৰ তোমৰ নিশাতি যেন মৌনতাৰ, সূতাৰে বোৱা এখনি নীলা চাদৰ। অনুপ জলতা বেচিকেলি তেখেত এগৰাকী ভজন গায়ক, তো তেখেতৰ কণ্ঠ ক'বই নালাগে। মই ভাল পাওঁ
আৰু সেইকাৰণে গাব চেষ্টা কৰোঁ কেতিয়াবা। जो तू मिटाना चाहे जीवन की तृष्णा, जो तू मिटाना चाहे जीवन की तृष्णा, सुबह शाम बोल बंदे কৃষ্ণ কৃষ্ণ কৃষ্ণ। বিদ্যালয়লৈ বা মোৰ চাকৰি সূত্ৰলৈ মই বহুত পিছতে আহিলোঁ বাৰু। পিছত মানে কি, মোৰ যি মই প্ৰেৰণা পালোঁ ৰাইজৰ পৰা, বা এৱাৰ্ড বুলি ক'লে বহুত ডাঙৰ হৈ যায়। মই কেইটামান বঁটা পাবৰ কাৰণে সক্ষম হৈছিলোঁ পঢ়ি থকা অৱস্থাতেই। মই প্ৰথম 1985 চনত ইতিমধ্যে ক'লোৱেই যে সদৌ অসম ভজন কম্পিটিশ্যনত মই দ্বিতীয় হিচাপে মই নিৰ্বাচিত হৈছিলোঁ, যেতিয়া মই সাৰেগামাও জনা নাছিলোঁ। তাৰপিছত লাহে লাহে মই শাস্ত্ৰীয় সংগীত শিকিলোঁ, আৰু শাস্ত্ৰীয় সংগীত শিকি মই সংগীত বিশাৰদ কমপ্লিট কৰিলোঁ। তাৰপিছত যেতিয়া মই ক্লাছ 8ত থাকোঁতেই মই বিশাৰদ কমপ্লিট কৰোঁ। তাৰপিছত লাহে লাহে হাইস্কুল শিক্ষান্তত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ গণিত বিভাগত লেটাৰ মাৰ্কছ পাই মই মহাবিদ্যালয়ৰ জীৱন যাত্ৰা আৰম্ভ কৰোঁ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা। আৰু সেই বি বৰুৱা মহাবিদ্যালয়ত মই গৈয়েই প্ৰথম মই যিটো আমাৰ নৱাগত আদৰণি সভা পাতে, তাত মই বেষ্ট ফ্ৰেছমেন হিচাপে পৰিগণিত হৈছিলোঁ, যাৰ কাৰণে মোৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাকেইটা যিমানকেইটা আহে তাৰ কাৰণে মোৰ মানে যিখিনি পৰীক্ষাৰ কাৰণে ফিজ দিব লাগে সকলোখিনি মোক বিদ্যালয়খনে ফ্ৰী কৰি দিছিলে। তাৰপিছত মই সেই বিদ্যালয়খনত দুবছৰ 95-96 এই দুবছৰ মই বেষ্ট ছিংগাৰ হিচাপে থাকোঁ। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1997 চনৰ অক্টোবৰত, তেতিয়া মই গজল গাবলগীয়া হৈছিল যুৱ মহোৎসৱত, আৰু সেই গজলত মই দ্বিতীয় বঁটা পাইছিলোঁ। আৰু মই লোকসংগীতত মই সোণৰ পদক আনিবলৈ সক্ষম হৈছিলোঁ। এইটো মোৰ প্ৰথম প্ৰেৰণা। তাৰপিছত লাহে লাহে মই ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয় শিৱসাগৰত সংগীত শিক্ষক হিচাপে জইন কৰোঁ। চাকৰি আৰম্ভ হৈ মোৰ চাকৰিৰ জীৱন 1999 চনৰ 7 ছেপ্টেম্বৰৰ পৰা। তেতিয়া মই অসমৰ বিভিন্ন মঞ্চত বহাগত মোক মাতে গীত গাবৰ কাৰণে, এজন শিল্পী হিচাপে গীত গাওঁ। সেই গীত গোৱাৰ সময়তেই ডিমৌ সাহিত্য সভা আৰু শিৱসাগৰ সাহিত্য সভাই মোক সম্বৰ্ধনা জনায়। তাৰপিছত এবাৰ হৈছিলে বড়ো সাহিত্য সভা দুলীয়াজানত, তাতেও মাতি মোক সম্বৰ্ধনা জনাইছে। তাৰপিছত মই লাহে লাহে মাজতে কেইটামান 2007 চনত ইণ্টাৰভিউ দি পেলাই মই জইন কৰোঁ। তাৰপিছত মই নাগালেণ্ডত থাকিলোঁ। নাগালেণ্ডত বেপ্টিষ্ট চাৰ্চৰ পৰাই মই সম্বৰ্ধনা লাভ কৰোঁ। নাগালেণ্ডৰ বিভিন্ন অনুষ্ঠানত মই গীত পৰিৱেশন কৰোঁ। তাৰপিছত লাহে লাহে মই তাত 9 বছৰ থাকি 2016 চনত মই মোৰ নিজৰ জন্মভূমিৰ যিখন নৱোদয় বিদ্যালয় দৰং উদমাৰী কলেগাঁও, তালৈকে আহোঁ। আৰু আহি মই দৰং জিলা সাহিত্য সভাৰ লগত জড়িত হৈ থাকোঁ। আমাৰ কলেগাঁও প্ৰগতিশীল ভূপেন হাজৰিকা প্ৰগতিশীল জনমঞ্চৰ লগত মই জড়িত হৈ থাকোঁ। গতিকে আমাৰ দৰং জিলা সাহিত্য সভাই প্ৰায় 3-4 বাৰ বিভিন্ন মিটিঙত বিভিন্ন সময়ত সম্বৰ্ধনা জনায়। তাৰপিছত অসমৰ বিভিন্ন মঞ্চত শদিয়াৰ পৰা ধুবুৰীলৈকে মই গীত গালোঁ, আৰু যথেষ্ট আদৰ সাদৰ মই পালোঁ, যথেষ্ট সম্বৰ্ধনা পালোঁ, যাক হয়তো
জীৱনৰ প্ৰতিটো দস্তাবেজত থাকি যাব আজীৱন। ওলায়া সজাগ জনতা, ওলায়া পোহৰানতা, ৰামৰে দেখতে থকা ৰাৱণ বধতে, যায় যদি যায় জীৱনটো যাওঁ। যেতিয়া কৰোণা হৈছিলে 2019, তেতিয়াই মই দেশবাসীক আহ্বান জনাইছিলোঁ যে কৰোণা ভাইৰাছৰ বাবে আজি পৃথিৱীত কি যে হাহাকাৰ। এয়াই সময় সাৱধানতাৰে দেশ জাতিক বচোৱাৰ। এটা গীত মই লিখিছিলোঁ আৰু সেই গীতটো গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আৰু দূৰদৰ্শনৰ এটা ব্যক্তিগত চেনেল নিউজ লাইভ, গতিকে নিউজ লাইভে এই গীতটো বহুদিন সম্প্ৰচাৰ কৰিছিলে। মোক কৈছিল যে আপুনি এই সময়ত উপযুক্ত গীত এটি লিখিছে, যাৰ কাৰণে আমি এটা ৰাইজৰ সচেতনতাৰ বাবে সাৱধানৰ বাবে প্ৰচাৰ কৰিব খোজোঁ, গতিকে আপুনি গীতটো আমালৈ পঠাওক। তেনেকৈ মোৰ গুৱাহাটীৰ পৰা লৈছিল ইন্দ্ৰজিৎ দাস শ্ৰদ্ধাৰ, আৰু নিউজ লাইভৰ পৰা লৈছিল এডিটৰ ইন চিফ জাৰিদাই লৈছিলে, জাৰিৰ হুছেইন ডাঙৰীয়াই। তো অকণমান মই এক লাইন গাই দিছোঁ। কৰোণা ভাইৰাছৰ বাবে আজি পৃথিৱীত কি যে হাহাকাৰ, কৰোণা ভাইৰাছৰ বাবে আজি পৃথিৱীত কি যে হাহাকাৰ। এয়াই সময় বহু সাৱধানতাৰে, এয়াই সময় বহু সাৱধানতাৰে দেশ জাতিক বচোৱাৰ। সাৱধান সাৱধান হি মোৰ দেশৰে ৰাইজ, সাৱধান সাৱধান হি মোৰ অসমৰ ৰাইজ। কৰোণা ভাইৰাছৰ বাবে আজি পৃথিৱীত কি যে হাহাকাৰ। এতিয়াও মই মোৰ দেশৰ ৰাইজক মই ক'ব বিচাৰোঁ, সাৱধান হওক, প্ৰতি খোজতে সাৱধান হওক, দূৰত্ব মানি চলক। চৰকাৰ তথা প্ৰশাসনে যিসমূহ SOP দিছে বা কৰোণাৰ সাৱধানতা অৱলম্বন কৰি দিছে, সেই সকলোবোৰ মানি চলোঁ আমি সকলোৱে। অন্ততঃ ঘৰখন বচাওঁ, নিজক বচাওঁ, তাৰপিছতহে দেশখন বাচিব। গতিকে সকলোৱে সাৱধান হোৱাৰ সময়। এতিয়া ক'ব লাগিব যে যিহেতুকে ভূপেন্দাৰ গীত গাইছোঁ, অকল অসমতে নহয়, মই পশ্চিমবংগতো মই গীত পৰিৱেশন কৰিছোঁ বিভিন্ন সময়ত। গতিকে সেই সময়ত ভূপেন্দাৰ যিখিনি বঙালী অনুবাদ, গতিকে বঙালী অনুবাদখিনিও গাইছোঁ, তাক মই হিন্দীতো গাইছোঁ, বা অন্য কিছু আৰ্টিষ্টৰো মই হিন্দীত গাইছোঁ, যেনে কিশোৰ কুমাৰ, অনুপ জলতা, হৰিহৰণ, এনেকুৱাবিলাকৰো গাইছোঁ। তাৰ উপৰিও মই আমাৰ নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাভাষী মানুহ আছে, যেনেকুৱা বড়ো ভাই ভনীসকল আছে, আমাৰ মণিপুৰী ভাই ভনীসকল আছে, সেইবিলাক গাইছোঁ। ৰাভা গীত গাইছোঁ মই। গতিকে এতিয়া মই অকণমান ভূপেন্দাৰ অকণমান এটা কলি মই গাই দিছোঁ বেংগলী ভাৰ্চনৰ। অসমীয়াটো আছিলে, এটুকুৰা লুকুৱা মেঘ ভাই যায়, মোৰ বনহংসই বাট হেৰুৱাই, মই আছোঁ শাৰদীয় খিৰিকী মুখত, বুকুৱে বিচৰা জনলৈ বাট চাই। একখানা মেঘ ভেসে এলো আকাশে, এক ঝাঁক বনহাস পথ হারালো,
একা একা বসে আছি জানালা পাশে, সে কি আসি আমি যারে বেসেছি ভালো। आलसी सावन बदले उड़ाए, मन पपीहारा प्यासा रह जाए। भीगी भीगी खिड़की से देखता हूँ, कोई आ जाए शायद कोई आ जाए। একখানা মেঘ ভেসে এলো আকাশে, কেতিয়াবা বড়ো ভাই ভনীসকলে মাতে, বড়ো ৰাইজে মাতে, তাতেও মই গাইছোঁ ভূপেন্দ্ৰৰ গীত। আৰু ভূপেন্দ্ৰৰ গীত এটি অকণমান মই বড়োত অনুবাদ কৰি মই গাইছোঁ বিভিন্ন সময়ত। আমাৰ বড়ো ভাষাটো মই ভাল পাওঁ আৰু বড়ো ভাষাটো মই জানো ভালকৈ ক'ব, আৰু মই অনুবাদ কৰিব চেষ্টা কৰিছিলোঁ। তথাপিও ভুল ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰিছোঁ। গানটো বুকু হম হম কৰে মোৰ আই, বিখা হম হম খালাম আংনি আই, serangko andun hora angni ai, neng ni gotho janane ma baide thaya, ang neng ni thakaya thaya, bikha hum khalam angni ai। কেতিয়াবা বড়ো অন্য গীত গাইছোঁ। দানসেরা ও খাফর গাওদা দাখালি মনাবেলিয়া, নংখো নৌদং মন আং, নংখো নৌদং মন আং, হাংমানি দ্ৰৈমানি চেৰা। ৰাভা ভাই ভনীসকলে মাতে, তেতিয়া কেতিয়াবা গাব মন যায়। হাসু সুবাইয়াং বৰঙেতে তাং বাই, চিকা ঝৰাই নাঙ নঙা কামুন। হাসু সুবাইয়াং বৰঙেতে তাং বাই, চিকা ঝৰাই নাঙ নঙা তামুন। উকাথায় আনে কেবাঙুনি চিকা, ৰং নামে মালা চিকাৰুই তামুন। তাৰপিছত যদি আমি ভাৰতীয় ৰাষ্ট্ৰীয় ভাষালৈকে যাওঁ, তেতিয়া NCERT ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদৰ পৰা মোক বহুবাৰ ৰিচাৰ্চ পাৰ্চন হিচাপে মোক ট্ৰেইনিঙলৈ মাতিছিল। তেতিয়া মই শিকাইছিলোঁ তামিল, তেলেগু, কন্নড়, মালায়ালম, সিন্ধি, গুজৰাটী ইত্যাদি। অকণমান মই তামিলটো গাই দিছোঁ। ఓడి బిళ్ళయాడు పాప నీ వండరు కళగాడు పాప, ఓడి బిళ్ళయాడు పాప నీ వండరు కళగాడు పాప, కూడి బిళ్ళయాడు పాప, కూడి బిళ్ళయాడు పాప, ఉడుకుళండయ్య బయ్యాడు పాప, కూడి బిళ్ళయాడు పాప నీ వండరు కళగాడు పాప। 2005 আৰু 2006 চনত স্বনামধন্য গোৱালপৰীয়া লোকগীতৰ সম্ৰাট প্ৰতিভা পাণ্ডে বাইদেউৰ লগত গীত গোৱাৰ, হয়তো ভূপেন্দ্ৰৰ গীত গাই থাকোঁ বাবেই বাইদেউৰ এটা মোৰ প্ৰতি আন্তৰিকতা গঢ়ি উঠিল। তেতিয়া মই গাইছিলোঁ বাইদেউৰ লগত গাব লগা হৈছিলে। মই দুটা প্ৰগ্ৰাম কৰিছিলোঁ বাইদেউৰ লগত।
আরে তোমরা গেলে কি আসিবেন মোর মাহত বন্ধুরে, তোমরা গেলে কি আসিবেন মোর মাহত বন্ধুরে। হস্তির নরাং হস্তির জরাং হস্তির গলায় ধরি, ওরে সত্য করিয়া কইলাম কথা গড়ি, পুরে বাড়ি রে। আর গেলে কে আসিবেন মোর মাহত বন্ধুরে। অসমৰ ৰাইজে আশীৰ্বাদ দিছিলে, প্ৰেৰণা দিছিল। হয়তো আজিও মই সেই মৰম বুকুত সাঁচি ৰাখিছোঁ।